খুলিছে তো মই ভাবিছোঁ কি আছে কি আমি সকলোৱে দেখাম এক্সপ'খন 21 নৱেম্বৰৰ পৰা ডিচেম্বৰ 14 তাৰিখলৈকে আপোনালোক দেখিব মানে খোলা থাকিব তো ঠিকে আছে কি কিনে আমি যিটো আজি ভিডিঅ'টো দেখাম তো বলক কি আছে কি নাই ভিতৰত ভিডিঅ'টো ভালকৈ নবনালোঁ কাৰণ ভিতৰত গান চান বজাই আছে তাৰ উপৰিও বহুত বেকগ্ৰাউণ্ড চাউণ্ড আহিছে যিটো কাৰণ মোৰ মানে ইউটিউব চেনেলটোত ভিডিঅ'টো ষ্ট্ৰাইক লাগিব পাৰে বা কমপ্লেইন লাগিব পাৰে সেইকাৰণে মই বাহিৰত আহিবলৈ ক'লোঁ যে ভিডিঅ'টোত মই ভালকৈ টোটেলি একেবাৰে মানে ভালকৈ বস্তু পোৱা নাই যোনটো ভিডিঅ'ৰ পৰা আগত বনাইছিলোঁ তো মই এনেই আপোনালোক চিনেমেটিক্সৰ কাৰণে অলপ ভিডিঅ'টো দেখাইছোঁ তো আপোনালোকে চাওক A few moments later. তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ ভিডিঅ'টো চাগে ইমান ভালকৈ নহ'ল কাৰণ যোৱাবাৰৰ নিচিনা ইমান মানে যোনটো এক্সপ' ভিডিঅ' বনাইছিলোঁ সেইটো নিচিনা নহ'ল চাগে আৰু গাইছ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তাৰ উপৰিও গাইছ মই এবাৰ চাইছোঁ বেলেগ যদি পোৱা জেগা পাওঁ মই তাৰ ওপৰত লোকেশ্যন আপোনালোকে কমেণ্ট কৰক তাতে যাম তো আজি ইমান এটা হেৰি ভাল নহ'ল তো মোৰ লগত কেমেৰামেন মই আপোনালোকক দেখাই আছোঁ এক ছেকেণ্ড এইটো মোৰ কেমেৰামেন কিবা ক'বি নেকি हाय गाइस कैसे हो তো গাইছ ই একচুৱেলি পূৰা হিন্দী মাৰে অসমীয়া চাগে বেছি নাজানে নেকি এনেকৈ কৰে নাটক তো একচুৱেলি হিন্দীয়ে কয় তো আজিলৈ এইখিনি আছিল আৰু গাইছ মই আপোনালোকক এটা কথা কৈ দিছোঁ যে গাইছ 21 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছিল মই আপোনালোকক যোনখন পোষ্টাৰ আপোনালোকক দেখাই দিছোঁ চাগে বা যদি আপোনালোকে চোৱা নাই তেতিয়া মই এতিয়াও দেখাই দিছোঁ তলত চাওক তো গাইছ 21 নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মানে 14 তাৰিখলৈকে আছে তো আপোনালোকে সকলোৱে ভিজিট কৰক আহক বহুত ভাল ভাল কালেকশ্যন বা বহুত ভাল বস্তু আছে তো সকলোৱে লৈ যাওক তো কেমেৰামেনে বোলে কিবা কয় তো আপোনালোকক মই কৈছোঁ আৰু কেমেৰামেন কিবা কবি নেকি कम ক गाइस সবাই আহিব আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্টটো কৰি ল'ব তো বাই বাই আৰু কালেকশ্যনটো কৈ দিয়ে আৰু কিমান ভাল বেয়া কালেকশ্যনটো লাষ্ট কৰি আছে কালেকশ্যন বহুত ভাল আছে তো আপোনালোকে সকলোৱে আহিব ভিজিট কৰক বহুত মানে বেছি দিন নাই যিহেতু 21 তাৰিখলৈকে ডিচেম্বৰৰ 21 তাৰিখলৈকে অৰ্থাৎ আমি 2 দিন পিছত আহিছোঁ বাকী যিয়ে নহওক বহুত ভাল লাগিছে তো আজি এইখিনি ভিডিঅ'টো এইখিনি আছিল তো নেক্সট ব্লগত লগ পাম তেতিয়ালৈ বাই বাই